বঢ়িয়া এক্সপ্ৰেছন। হেল্ল' গাইজ, অমিত দা ইউটিউবত নেটব বা কত ফেচবুকে নেটব দিয়ক। সদায় তোমাৰ ওপৰত এই অত্যাচাৰ হৈ থাকে, মোৰ সহ্য হোৱা নাই। জুনু ভাগ্য ভাল আছিল, ৰ'দটো বেছি নাই এতিয়া। ৰাতিপুৱা কিন্তু তামাম ৰ'দ ওলাইছিল। নানানৰ পৰা আমি ধৰ্ণা দিওঁ নেকি? বগা চলি ক'লা হৈ গ'লো। এইটো হয়, মোতকেও বগা আছিলে ৰাইজ, মোতকেও বগা ল'ৰা আছিলে শ্বুটিং ষ্টাৰ্টৰ দিনাখন। সঁচা কথা। মই বোলো আৰে মই ভাবি আছিলো নিজে মই বহুত বগা নেকি, মানে সিদ্ধাৰ্থক লগ পাই মই বোলো আৰে আচ্ছা এই প্ৰডাকশ্যন মেনেজাৰ মালটো কি হয় এবাৰ তোমাৰ দৰ্শকক বুজাই দিয়াচোন ভালকে। মালটো একো নাই, ঘূৰি ফুৰি থাকিব লাগে, কোনে কি কৰিছে কাম, কোনে কি কৰা নাই সেইটো চাই মাৰি থাকিব লাগে। বেটা কি কৰিছে, ভিডিঅ' বেছি বনাই আছে নে জীৱনত যদি আপুনি সফল হ'ব বিচাৰিছে, প্ৰডাকশ্যন মেনেজাৰ হওক। প্ৰডাকশ্যন মেনেজাৰ হৈ যদি সফল হ'ব পাৰিছে, জীৱনত যিকোনো ক্ষেত্ৰতে সফল হ'ব পাৰিব। যিমানে মানে তোমাক ফ'ল' কৰি থাকে। ঠিক কৰিলা, ভালকে ঠিক কৰিলা। ভিডিঅ' কৰি আছে এইবিলাক দেখিছে আপোনালোকে, এই জোঙা জোঙা হেৰি থকা ৰ'দত কেতিয়াও নবহিব জীৱনত, ঠিক আছে? এইটো আপোনালোকক মই সকিয়াই দিলোঁ। আৰে সিদ্ধাৰ্থ বহি আছেচোন এইবিলাকৰ। আচ্ছা আচ্ছা, মই ভাবিলোঁ লোহাতে বহি আছো নেকি। চাবা দেই, কেয়াৰফুল। নমামিৰ মোৰ যোৱাকালিৰ এপিছডটো চাই মোৰ খুব ভাল লাগিল ব্যক্তিগতভাৱে, কাৰণ প্ৰত্যেকটো চৰিত্ৰৰে এটা যিটো ইম'চনেল ছাইড থাকে সেইটো কালিৰ এপিছডটোত মই দেখিছোঁ, খুব ভাল লাগে। সেইটোৱে মই আগতেও মই ভিডিঅ'ত কৈছোঁ যে আমাৰ ধাৰাবাহিকখনত মানে পজিটিভ নিগেটিভ দুইটা বস্তুৱে আছে বেছিভাগ কেৰেক্টাৰতে। এটা দৃষ্টিৰে চালে হয়তো কেতিয়াবা বেয়া লাগিব পাৰে, আকৌ আন এটা দৃষ্টিৰে চালে ভাল লাগিব পাৰে। আপুনি যেতিয়া জানকীক মানে চাই থাকে, মানে আপোনাৰ মনত কেনেকুৱা অনুভৱ হয়? মানে আপুনি অডিয়েঞ্চ হিচাপে, আপুনি চৰিত্ৰটো হিচাপে নহয়। মানুহজনী অলপ বেছি বেছি কৰাৰ নিচিনা লাগে মোৰ মাজে মাজে। কেতিয়াবা এনেই ঠিকেই লাগে, বাকী এনেই একো ফিল নহয়, ভালেই লাগে কেতিয়াবা দেখি ভাল লাগে, কেতিয়াবা খং উঠে, কেতিয়াবা দুখো লাগে। মিক্স ফিলিংছ মানে, বেলেগ বেলেগ মিশ্ৰণ মানে। মিশ্ৰণ মাকৰ মৰম, তাৰপিছতে মানে চব মিলাই ল'ৰাৰ প্ৰতি যিটো মৰম, সেইটো এটা বেলেগ হৈ যায়। এতিয়া গৈছে জুনুনাথ আৰু একবাৰ। অ'কে, আবার जान লাগবো। क्योंकि तुम ही हो, अब तुम ही हो मेरी आशिकी, अब तुम ही हो। এইবিলাক দেখিছে শ্বুটিঙত কি চলি থাকে আমাৰ আউটডোৰ চিনত আহি। এয়া কাৰ্য এছিষ্টেণ্ট ডাইৰেক্টৰ আৰু প্ৰডাকশ্যন মেনেজাৰৰ এয়া লিলিমাই কি চলি কি আছে। थोड़ा गरीबों को थोड़ा कोल्ड ड्रिंक डाल दो इधर, हल्का सा আইচক্ৰীম খাব কোনোবাই। बहुत बहुत धन्यवाद। এয়া মানে এয়া চাওক, কোল্ড ড্ৰিংকছ, আইচক্ৰীম, নানান ইনডোৰ গাইজ, এইবিলাক আউটডোৰ ফেচিলিটি গাইজ। সিহঁতে ফেণ্টা খায়, ফেণ্টা কাম নাই, কোক আৰু আইচক্ৰীম এইবিলাক। আমাৰ মিঠাইও আছে, মিঠাইও আছে। ড্ৰাই ফ্ৰুটছ কি লাগে আৰু লাইফত, ইয়াই চাহিয়ে জিন্দগী মে। ইনডোৰত কৰি কাম নাই। আমাৰ ডাইৰেক্টৰ ছাৰে ফেচিলিটি দিব বিচাৰে ভাল, কিন্তু ডাইৰেক্টৰ আমাৰ কিন্তু ভাল। নানা কিবা ক'ব? নানান তুমি কিন্তু বহুত ক'লা হৈ গৈছে চোৱা। আচ্ছা, দুখ লাগিছে মোৰ আজি। নানাদা কিবা ক'বা? চিৰিয়াছ যাই থাকা আৰু যাই থাকা। দেখিছে আপোনালোকে যে নমামি কিমান কথা শুনে মানুহৰ। কয় শ্ৰীদেৱী নিচিনা লাগে বুলি, কেনেকুৱা লাগে? ভাল লাগে এনেই মনতে, সঁচাকে লাগে, কিন্তু সঁচাকে লাগে। ভাল লগাটোতো ভাল লাগিবই, কিন্তু ঘটনাটো হ'ল কি, এতিয়া মোৰ তাৰপিছতে মই নিজে গৈ পেলাই চাওঁগে মোৰ নিজক, শ্ৰীদেৱী যদি ইমান শকত হয় তেনেহ'লে কি হ'ব বাৰু?